প্ৰতি বছৰে আহিছে হেঁপাহৰ বিহুটি। ৰঙালী বিহুৰ আনন্দত আত্মহাৰা হৈ দুপৰ নিশালৈকে চলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিহুৰ অনুষ্ঠান। পিছে ৰঙালী বিহু বা বহাগ বিহুটোৰ কথা কি জানে ৰাজ্যৰ বাহিৰৰ মানুহে? ইণ্টাৰনেটত কি আছে তথ্য ৰঙালী বিহুটিক লৈ? আচলতে গুগল অথবা ইণ্টাৰনেটত বিচাৰিলে বৰ বিশেষ তথ্য পাবলৈ নাই ৰঙালী বিহুক লৈ। আৰু সেইবাবেই এক নতুন প্ৰচেষ্টা সংগীত শিল্পী মানস ৰবীনৰ। এক গৱেষণালব্ধ তথ্যচিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত অগ্ৰসৰ হৈছে মানস ৰবীন। প্ৰকৃততেনো বিহুটো কি, বিহুটোৰ লগত আমাৰ কি সম্পৰ্ক, আমাৰ জাতিটোৰ কি সম্পৰ্ক, এই কথাখিনি সলসলীয়াকৈ বুজাই দিব পৰাকৈ একো সমল নাই। গতিকে এই পৰিকল্পনাটো হাতত ল'লোঁ। এই ডকুমেণ্টাৰীখন দুটা খণ্ডত নিৰ্মিত হ'ব। প্ৰথম খণ্ডটোত আমি বিহু, অতীতৰ বিহু বা বিহুৰ লগত প্ৰকৃতিৰ কি সম্পৰ্ক, বিহুৰ লগত কৃষিৰ কি সম্পৰ্ক, খেতিৰ কি সম্পৰ্ক, জাতিৰ কি সম্পৰ্ক, এই কথাখিনি সামৰি ধৰিবলৈ চেষ্টা কৰিম। আৰু দ্বিতীয় খণ্ডটোত আমাৰ অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ যি বিহু আছে সেই বিহুবোৰক সামৰি ল'বলৈ চেষ্টা কৰিম। আচলতে এনে তথ্যচিত্ৰৰ জৰিয়তেই বিহু সম্পৰ্কত ৰাজ্যৰ বাহিৰৰ লোকক সম্যক ধাৰণা দিয়াৰ বাবে সাজু হৈছে সংগীত শিল্পীগৰাকী। সমানেই ৰঙালী বিহুৰ মঞ্চত গীত পৰিৱেশনৰ বাবেও এতিয়া সম্পূৰ্ণৰূপে সাজু মানস ৰবীনৰ দৰে জনপ্ৰিয় শিল্পী। গুৱাহাটীৰ পৰা দীপংকৰ দাস, DY 365।